আপোনালোকে যি খবৰটো লৈছে সেইটো কাৰণে ধন্যবাদ। আজি ৰাতি এনে 7টামান বজাত ৰাতিটো মানে কিবা মোৰ মামাই হয়, তেখেতৰ নামটো হ'ল পৰমেশ্বৰ বাস্কি আৰু কিবা মহিলাজনৰ হ'ল ৰাণী হাজদা, গাঁৱটো হ'ল জালাবস্তি। ৰাতি হয় কিবা ধানত মানে হাতীটো আহিছিল, কিন্তু শব্দ শুনি পাই মোৰ মামাটো মানে বাহিৰত যাই টৰ্চ মাৰিলাক। তাৰপিছত হাতীটো কোনফালৰ পৰা আহি তেখেতক মানে একদম দাঙি লৈ কিনি আক্ৰমণ কৰিলাক। আক্ৰমণ কৰাৰ পাছত তেখেতক মাৰিখিনি তাৰপিছত আৰু দাউৰি যায়। এটা মহিলা মানুহটো নিজৰ ঘৰত মানে মোটা নাই কাৰণে তেখেতে আন ঘৰলৈ সহায় ল'বৰ কাৰণে আহি আছিল। সেই আমি ইয়াতে টৰ্চ লাইটটো দেখা পাই তেখেতকো মাৰি থৈ গ'ল। তাৰপিছত তেখেতৰটো তেতিয়া তাতে মৃত্যুবৰণ হয়। আৰু তেখেতৰ পুৰুষৰ বয়সটো হ'ল পৰমেশ্বৰ বাস্কিৰ বয়সটো হ'ল 50 আৰু মহিলাজনৰ বয়সটো হ'ল 56। বন বিভাগক আমি কল কৰি জনাইছোঁ, ৰেঞ্জাৰ ছাৰক জনাইছোঁ যে এনেকৈ আমাৰ জালাবস্তি গাঁৱত এনেকৈ ঘটনা ঘটিছে, আপোনালোকে আহিব লাগে। কিন্তু তেখেতে কৈছে যে আমাৰ গাড়ী নাই, এনেকৈ অসুবিধা, সেইকাৰণে বহুত ৰাতি হ'ল, সেইকাৰণে আহিব নোৱাৰোঁ। কিন্তু আমি এনে 7টা-8টাতে জনাইছোঁ, কিন্তু তেখেতৰ কোনো ৰেছপন্স পোৱা নাই। বা আজি পুৱাল হ'ল, এতিয়া 7টা বাজি গ'ল, কিন্তু কোনো ৰেছপন্স পোৱা নাই। বন বিভাগৰ লোক কোনো অহা নাই এতিয়ালৈকে? নাই। আহিছিলে হাতী? হাতীটো আজি ৰাতিটো এটাই আছিল, কিন্তু আগতে বহুত আহিছিল আৰু বহুত উলুচুতুৰ কৰিছে, কিন্তু কোনো সহায় সহযোগিতা পোৱা নাই আমি। নাই কোনো গুৰুত্ব নাই। মানে এনেকুৱা হ'ল, আগতে বহুত আহিছিল হাতীটো, কিন্তু আহিখিনি আমি আগতেও নতুন বস্তিত তাতেও 4 ঘৰ ভাঙাইছে। ভাঙাৰ পাছত আমি ফৰেষ্টক জনাইছিলোঁ যে এনেকৈ আমাৰ বহুত কিবা হাতীৰ হুলচুতুৰ চলি আছে, আপোনালোকে অলপ কিবা নজৰ দিব বা সহায় কৰিব অলপ। তাৰপিছত তেখেতৰ পৰা কোনো ৰেছপন্স আজিলৈকে যোৱাকালি নহয়, পৰহি দিনাই মানে আহিছিল ফৰেষ্টবিলাকে হাতী খেদাই, কিন্তু হাতীখন এইখিনি পালকটো এৰি থৈ গ'ল। তাহাঁতৰ ডিউটি টাইমটো পাৰ হ'ল, তাহাঁতে গুচি যায় মানে। মোৰ নাম জালাবস্তি, এইটো চবংগটা পোষ্ট অফিচত পৰে আৰু বাক্সা ডিষ্ট্ৰিক্ট। বৰ্তমান এই যোৱা ৰাতি 7টামান বজাত ইয়াতে 2জন বনৰীয়া হাতীয়ে মানে গচকি মৃত্যু কৰিলে। আৰু এই কাৰণে বিশেষ মই সদৰ চোতাল ছাত্ৰ সন্থা জেনেৰেল ছেক্ৰেটাৰী হৈ বন বিভাগক অনুৰোধ বা ধিক্কাৰ জনাইছোঁ। যোৱাকালি ইমান ঘটনা ঘটিছে বা গম পাইছে, এতিয়ালৈকে উপস্থিত হোৱা নাই। এইটো মই সদৰ চোতাল ছাত্ৰ সন্থাৰ পৰা এখেতক ধিক্কাৰ জনাইছোঁ। কাৰণ এইখিনি সময়ত বন বিভাগে কি কাৰণত ফৰেষ্টাৰ হৈ আছে, কিয় মানে আমাৰ জনসাধাৰণক সুৰক্ষা দিব পৰা নাই। যে যোৱাকালি ইয়াৰ পৰা যিটো খবৰ দিছে, এতিয়ালৈকে আহিব পৰা নাই, বা কি কাৰণত আছে আমাৰ চান্তাল মানুহৰ ওপৰত মই ধিক্কাৰ জনাইছোঁ। কাৰণে অতি সোনকালে যদি এইবিলাকৰ ব্যৱস্থা নকৰে, তেনেহ'লে সদৰ ছাত্ৰ সন্থাই মানে বন বিভাগৰ ওপৰত হয়তো বিশেষ ব্যৱস্থা লোৱাৰ মানে বাধ্যতা হ'ম বুলি মই ভাবোঁ। মানে